আমার এনআরসির দাবি প্রপত্র প্রথমতে আমি এনআরসির নাগরিক পঞ্জীয়নৰ স্থানীয় পঞ্জীয়কক এড্ৰেছ কৰি আমি দাবী প্ৰপত্ৰ দাখিল কৰিব লাগিব। যদি লক্ষীপুৰৰ ক্ষেত্ৰত চাওঁ তেতিয়াহ'লে অসমীয়াত লিখিছোঁ লক্ষীপুৰ ধৰি লৈছোঁ 2 নম্বৰ এনআৰসি সেৱা কেন্দ্ৰৰ কাৰণে মই দাবী প্ৰপত্ৰখন দাখিল কৰি আছোঁ। ARN নাম্বাৰখন ইয়াতে আমাৰ 21 ডিজিটৰ নাইবা 21টা সংখ্যাৰ ARN নাম্বাৰ লিখিব লাগিব। এপ্লিকেশ্যন ৰিচিভ নাম্বাৰ ARN নাম্বাৰটো আমি সদায় ইংলিছতে লিখিম। এইটো মোৰ এই এপ্লিকেশ্যন ৰিচিভ নাম্বাৰত 2জন ফেমিলি মেম্বাৰৰ নাম অহা নাই। এজ পাৰ এক্সাম্পল চিৰিয়েল নাম্বাৰ দিব লাগিব। প্ৰথমতে 1 নম্বৰ 2 নম্বৰ চিৰিয়েল নাম্বাৰ দিলোঁ, দি পেলাই কাৰ নাম অহা নাই। সাপোজ আব্দুল আলিম আৰু 2 নম্বৰ ইয়াৰ আব্দুল আলিমৰ মোবাইল নাম্বাৰ যদি আছে তেতিয়াহ'লে মোবাইল নাম্বাৰটো দি দিম। মোবাইল নাম্বাৰ ইংলিছতো দিব পাৰে, আছামিছতো দিব পাৰে, কথা নাই। সাপোজ মোৰ মোবাইল নাম্বাৰ দি দিছোঁ। আৰু আব্দুল আলিমৰ মেম্বাৰ আইডি এপ্লিকেশ্যন যেতিয়া আগতে তেওঁ কৰিছিল এনআৰসি 2015 চনত যেতিয়া তেওঁ এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰিছিল তেতিয়া তেওঁৰ মেম্বাৰ আইডি ধৰি লৈছোঁ 3 নম্বৰ মেম্বাৰ আইডি আছিল। ইয়াতে আপোনালোকে ইংলিছতো দিব পাৰে, এছামিছতো দিব পাৰে। ইংলিছত দিয়াটো এইবিলাক নামবিলাক এছামিছত দিব, কিন্তু যিখিনি সংখ্যাবিলাক ইংলিছত দিয়াটো ভাল। যিহেতু আমাৰ ডাটা এণ্ট্ৰি ইংলিছত হ'ব, গতিকে আপোনালোকে নাম্বাৰবিলাক ইংলিছত দিলে বেছি ভাল হ'ব। 2 নম্বৰ মেম্বাৰ আমিনা খাতুন, আমিনা খাতুনৰ ধৰি ল'লোঁ তেওঁৰ মোবাইল নাম্বাৰ নাই, ডেছ এডাল মাৰি দিলোঁ। আৰু তাইৰ মেম্বাৰ আইডি 5 নম্বৰ মেম্বাৰ। বেলেগ বাকী অকল 3 নম্বৰ আৰু 5 নম্বৰ মেম্বাৰ আইডি আমাৰ এপ্লিকেশ্যন ফৰ্মৰ অহা নাই। এইখন আমাৰ ছাইড এৰ পৰ্চন, অকল এইখিনি ফিল আপ কৰিলে হ'ল। যদি আৰু মেম্বাৰক আমি ক্লেইম কৰিব নালাগে, তেওঁৰ নাম অন্তৰ্ভুক্ত হৈ আছে, তেতিয়াহ'লে আমি এই দুটা ঘৰ ফিল আপ কৰিলে হ'ল। নেক্সট আমি ছাইড বি পেজত যাম। সাপোজ আমিনা খাতুনে আৰু আব্দুল আলিমৰ তেওঁলোকৰ 51ৰ এনআৰচিৰ কাগজ নাছিল, 71ৰো কাগজ নাছিল তেওঁলোকৰ পূৰ্বপুৰুষৰ। তেতিয়াহ'লে আমি এইখন আমাৰ 3 নম্বৰ যোনটো কুৱেশ্যন আছে, 3 নম্বৰ কুৱেশ্যনটো আমাৰ এইটো হৈছে 1951ৰ এনআৰচিৰ কাৰণে। এইটো হৈছে 4 নম্বৰ কুৱেশ্যনটো হৈছে 1971ৰ 24 মাৰ্চৰ আগৰ যিকোনো ভোটাৰ লিষ্টৰ বাবে পূৰ্বপুৰুষৰ যদি 71ৰ আগৰ কিবা ইলেক্ট্ৰেল ৰোলৰ ডকুমেণ্ট আছিল তেতিয়াহ'লে এইখন কলম আমি ফিল আপ কৰিব লাগিব। আৰু তাৰ বাহিৰে যদি এইটো হৈছে আমাৰ লিষ্টে ডকুমেণ্ট 51 এনআৰচি 71ৰ আগৰলৈকে যিখিনি ভোটাৰ তালিকা, তাৰ পিছৰ যিখিনি ডকুমেণ্ট থাকিব এই 14টালৈকে ভূমি আৰু ৰায়তী স্বত্বৰ নথি, লেণ্ড এণ্ড টেনেঞ্চি ৰেকৰ্ড বুলি কয়, সেইবিলাকৰ ক্ষেত্ৰত ছাপ'জ আব্দুল আলিমৰ ক্ষেত্ৰত আমি লেণ্ড ৰেকৰ্ড ব্যৱহাৰ কৰিছোঁ। তেতিয়াহ'লে তেওঁ ছাপ'জ খুৰমছ আলিৰ লগত লিগেচি দিছে। খুৰমুজ আলি 5বিত লিখা আছে তালিকাভুক্ত উপযুক্ত নথিৰ ক্ৰমিক নম্বৰ 3ৰ পৰা 14। ইয়াতে 3 নম্বৰত আছে ভূমি আৰু ৰায়তী স্বত্বৰ নথি। আমি ইয়াতে লিখি দিব লাগিব, ক্ৰমিক নম্বৰ লিখি দিম 3 নম্বৰ, 3 দিলে হ'ল। সম্পৰ্ক এতিয়া খুৰমুজ আলি আব্দুল আলিমৰ কি হয়? যদি খুৰমুজ আলি ফাদাৰ হয়, ইয়াতে আমাৰ খুৰমুজ আলি আব্দুল আলিমৰ ফাদাৰ হয়, দেউতা হয়, তেতিয়াহ'লে আমি চেল্ফ হ'লে স্বয়ং, পিতৃ বা মাতৃ, ইয়াতে আমি 2 নম্বৰ দি পেলাই পিতৃ বা মাতৃ দিম। সম্পৰ্কটো পিতৃ দিলোঁ, দি পেলাই ব্ৰেকেটত আমি 2 নম্বৰ দি দিলোঁ। তাৰপিছত 5D সম্পৰ্কৰ প্ৰমাণ সাপেক্ষে দাখিল কৰা লিষ্ট বি বা বি স্বাক্ষৰিত নথিৰ ক্ৰমিক নম্বৰ। ইয়াতে আমাৰ লিষ্ট বি ডকুমেণ্টখিনি দিয়া আছে। কি ডকুমেণ্ট আছে? তেওঁ জন্মৰ চাৰ্টিফিকেট দিছিল নে মাটি বাৰীৰ কাগজ দিছে নে বৰ্ড ইউনিভাৰ্চিটিৰ চাৰ্টিফিকেট দিছে, তেনেকুৱা যি ডকুমেণ্ট দিছে তেওঁ
এইবাৰ ধৰিলোঁ স্কুলৰ ডকুমেণ্ট দিছে, তেতিয়াহ'লে স্কুলৰ ডকুমেণ্ট বোৰ্ড বিশ্ববিদ্যালয়ৰ প্ৰমাণপত্ৰৰ লগতে আমি স্কুলৰ ডকুমেণ্টখনো 3 নম্বৰ হিচাপে দিব পাৰোঁ। নাইবা আমি যদি ভাবোঁ ইয়াতে বোৰ্ড আৰু ইউনিভাৰ্চিটিৰ কথা আছে, আমি আদাৰ্ছ দি পেলাই 8 নম্বৰতো দিব পাৰোঁ। স্কুল যিহেতু আছে 3 নম্বৰতে আমি দি দিলোঁ, ইয়াতে দি পেলাই নথিৰ ক্ৰমিক নম্বৰে অকল দিব দিছে, অকল ক্ৰমিক নম্বৰ দি দিছোঁ 3 নম্বৰ। যদি আপুনি বিচাৰে স্কুল চাৰ্টিফিকেট ইংলিছত লিখি দিব পাৰে, নাইবা এছামিছতো লিখি দিব পাৰে। ইয়াতে স্কুলৰ প্ৰমাণপত্ৰ দি পেলাই এতিয়া ধৰি লৈছোঁ আমিনা খাতুনে 71ৰ ভোটাৰ লিষ্ট, তেওঁৰ পূৰ্বপুৰুষৰ 71ৰ ভোটাৰ লিষ্ট ব্যৱহাৰ কৰিছে। তেতিয়াহ'লে আমিনা খাতুন ছেকেণ্ড, এইটো প্ৰথম ঘৰটো গ'ল। ইয়াতে আমি 1 নম্বৰ দিলোঁ, ইয়াতে 2 নম্বৰ, ইয়াতেও হ'ব 1 নম্বৰ, ইয়াতেও হ'ব 2 নম্বৰ। প্ৰত্যেকটো ছাইডতে আমি 1 নম্বৰ 2 নম্বৰটো দিব লাগিব। ইয়াতেও তেনেকৈ 1 নম্বৰ হ'ব, 2 নম্বৰ হ'ব। ফালৰ পৰা দিছে, মাকৰ দেউতাৰ ফালৰ পৰা ডকুমেণ্ট দিছে। আমিনা খাতুনৰ মাৰ দেউতাৰ নাম আব্দুল মজিদ ধৰি লৈছোঁ। আব্দুল মজিদ। তেতিয়াহ'লে আমি যোনটো লিগেচি কোড ইয়াতে ব্যৱহাৰ কৰিব লাগিব, এইটো এটা এক্সাম্পল হিচাপত মই এটা লিগেচি কোড লিখিছোঁ, এইটো শুদ্ধ লিগেচি নহয়। সম্পৰ্কৰ বিষয়ে আব্দুল মজিদ আমিনা খাতুনৰ মাৰ দেউতাক হয়, তেতিয়াহ'লে ককা হ'ব। আৰু তাই ডকুমেণ্ট দিছে, লিষ্ট পি দিছে, তাই বাৰ্থ চাৰ্টিফিকেট দিছে 1 নম্বৰ, তাইৰ লগত তাইৰ মাকৰ লগত সম্পৰ্ক থকা বাৰ্থ চাৰ্টিফিকেট দিছে। ছেকেণ্ড, মাকে তাইৰ মাকৰ দেউতাকৰ লগত সম্পৰ্কৰ কাৰণে 5 নম্বৰ ডকুমেণ্ট এটা দিছে, সেইটো হৈছে লাট মণ্ডলৰ চাৰ্টিফিকেট, গাঁও পঞ্চায়তৰ সচিবৰ চাৰ্টিফিকেট। লাট মণ্ডল বা গাঁও পঞ্চায়তৰ সচিব। আমাৰ ইয়াতে GP চাৰ্টিফিকেট আৰু টাউন কমিটিৰহে প্ৰযোজ্য হয়, লাট মণ্ডলটো BTC এৰিয়াত প্ৰযোজ্য হয়। প্ৰথমটো হৈছে বাৰ্থ চাৰ্টিফিকেট, জন্মৰ প্ৰমাণপত্ৰ। এইটো লিখি দিলেও হ'ব, নিলিখিলেও হ'ব, ইয়াতে কোড নম্বৰৰ পৰা গম পোৱা যাব। আৰু এইটো হৈছে গাঁও পঞ্চায়তৰ চাৰ্টিফিকেট বুলি লিখি দিলোঁ। ছাইড A, ছাইড B আৰু ছাইড Cৰ কাম সম্পূৰ্ণ হৈ গ'ল। 6 নম্বৰ কলমটো অসমৰ বাহিৰৰ মানুহ, ছাপ'জ ৱেষ্ট বেংগল, বিহাৰ, তেনেকুৱা মানুহ ইণ্ডিয়াৰ ভিতৰত হয় কিন্তু অসমৰ বাহিৰত, তেওঁলোকৰ ডকুমেণ্ট দি পেলাই NRCত নামটো অন্তৰ্ভুক্ত কৰিব বিচাৰিছে। তেতিয়াহ'লে আমাৰ কুৱেশ্যন নম্বৰ C যোনটো কলম আছে, সেই কলমটো আমি ফিল আপ কৰিব লাগে। কিন্তু আমাৰ যিহেতু আব্দুল আলিম আৰু আমিনা খাতুন অসমৰ ভিতৰৰে পূৰ্বপুৰুষৰ ডকুমেণ্ট দি পেলাই ব্যৱহাৰ কৰিব বিচাৰিছে, গতিকে আমাৰ 6 নম্বৰ কলমৰ প্ৰয়োজন হোৱা নাই। এতিয়া আমি ছাইড D লৈ আহিম। ছাইড Dত আমি ক্ৰমিক নম্বৰ দি থৈ দিছোঁ। ইয়াতে তেওঁৰ নাম যে প্ৰথম নাইবা দ্বিতীয় খচৰা, সম্পূৰ্ণ খচৰাত তেওঁৰ নামটো নাহাৰ কাৰণটো তেওঁলোকে ইতিমধ্যে জানিব পাৰিছে। আৰু দাবী তেওঁ ক্লেইম যে ফাইল কৰিব, ক্লেইম ফাইল কৰাৰ কাৰণে কাৰণটো কি, সেই কাৰণটো আপোনালোকে এইখনত গম পাব। কৰ্তৃপক্ষই সেইটো ডকুমেণ্ট গ্ৰহণযোগ্য বুলি বিবেচনা কৰা নাই, সেইবাবে মই এইবাৰ প্ৰত্যায়িত স্বাক্ষৰ থকা বা কাউণ্টাৰ চাইন থকা নথি জমা দিব গাৰ্চিয়া মহোদয়ক অনুৰোধ কৰিছোঁ, যাতে মোৰ নামটো অন্তৰ্ভুক্ত, সম্পূৰ্ণ খচৰাত মোৰ নামটো অন্তৰ্ভুক্ত কৰে। গতিকে আপোনালোকে এইটো ড্ৰাফ্ট হিচাপত ল'ব পাৰে, নিজৰ মতে আপোনালোকে এই ৰিজনটো বনাই ল'ব পাৰিব। ইয়াৰ উপৰিও যদি কিছুমানে ৰেচন কাৰ্ড দিছিল, ৰেচন কাৰ্ডটো গ্ৰহণযোগ্য বিবেচনা হোৱা নাই, তেতিয়াহ'লে আপোনালোকে সেই স্কুলৰ চাৰ্টিফিকেটৰ ঠাইত ৰেচন কাৰ্ডৰ কথা উল্লেখ কৰিলে হ'ল, নাইবা অন্যান্য কিবা ডকুমেণ্ট দিছিল, বাৰ্থ চাৰ্টিফিকেট গ্ৰহণযোগ্য বিবেচনা হোৱা নাই, তেনেকুৱা কাৰণখিনি আপোনালোকে এইটো এটা ড্ৰাফ্ট হিচাপত ল'ব পাৰিব, ফৰ্মেট হিচাপত ল'ব পাৰিব, নিজৰ মতে সজাই লিখিলেই হ'ল।
আৰু এটা ৰিজন দিব পাৰি যে মই 2015 চনত NRC প্ৰপত্ৰৰ সময়ত লিষ্ট বি লিংকেজ হিচাপে এডমিট কাৰ্ড দিছিলোঁ নাইবা বাৰ্থ চাৰ্টিফিকেট। চনত যেতিয়া NRC ফৰ্মখন ফিল আপ কৰিছিলোঁ তেতিয়া মই লিষ্ট বি হিচাপে এডমিট কাৰ্ড নাইবা বাৰ্থ চাৰ্টিফিকেট দিছিলোঁ, কিন্তু অজ্ঞাত কাৰণত মোৰ নামটো অহা নাই। কাৰণটো জানিব পাৰিছোঁ যে কিবা অজ্ঞাত কাৰণবশতঃ আদাৰ্ছ দি পেলাই ৰিজনটো জনাইছে। আকৌ মোৰ হাতত কোনো অল্টাৰনেট ডকুমেণ্টছ নাই, ষ্ট্ৰং ডকুমেণ্টছ নাই, গতিকে মই এডমিট কাৰ্ড আৰু যোনটো মোৰ আগৰ বাৰ্থ নাইবা বাৰ্থ চাৰ্টিফিকেট আছে সেইখনকে মই গাঁঠি পেলাই NRC সেৱা কেন্দ্ৰত জমা দিছোঁ, যাতে মোৰ নামটো সম্পূৰ্ণ NRC খচৰাখনত অন্তৰ্ভুক্ত হয়। দি পেলাই এইখিনি ৰিজনটো ইয়াতে লিখি দিলে আব্দুল আলিমে লিখিব, আমিনা খাতুনে লিখিব। ইয়াতে লিখাৰ পিছত দেখা পাই আছোঁ যে আমাৰ স্পেচ কম আছে, গতিকে ইয়াতে অতিৰিক্ত পেজ বগা কাগজ লৈ পেলাই ইয়াতে এটা পেজত মই লিখি দিলোঁ। তেনেকৈ আমিনা খাতুনেও আৰু তেওঁৰ ইয়াতে যদি স্পেচ নহয় তেতিয়াহ'লে বগা কাগজ লৈ লিখিব, আৰু যদি ইয়াতে সম্পূৰ্ণ লিখিব পাৰে তেতিয়াহ'লে ডেছ এডাল ইয়াতে মাৰি দিলে হ'ল। ইয়াতে লিখি যোনজন মানুহে ইয়াতে ক্লেইম ফিল আপ কৰিব হেড অফ দ্য ফেমিলি তেওঁৰ ছিগনেচাৰ মাৰি দিব। মাৰি দিয়াৰ পিছত তেওঁৰ ঘৰ নম্বৰ, তেওঁৰ গাঁও, চক্ৰ, জিলা গোটেইখিনি পিন নম্বৰ সহকাৰে তেওঁৰ এড্ৰেছটো ফিল আপ কৰি দিব। যদি আমাৰ ফৰ্মখনত দুজন মানুহে অকল ক্লেইম কৰি আছে, গতিকে আমাৰ ইয়াতে নেক্সট অল্টাৰনেট আৰু এখন এক্সট্ৰা পেজৰ প্ৰয়োজন হোৱা নাই, গতিকে আমি ইয়াতে ডেছ দিম। যদি 6জনতকৈ ওপৰঞ্চি মানুহৰ কাৰণে আমি ফিল আপ কৰিব লগা হ'ল হয়, ইয়াতে আমি আৰু এটা পেজ বঢ়াই লিখিলোঁ হয়। আৰু মুঠ প্ৰপত্ৰৰ সংখ্যা 1, দাবী দাখিল কৰা মেম্বাৰ যোনজন মানুহ মই হেড অফ দ্য ফেমিলি মই ক্লেইম কৰি আছোঁ, মোৰ মেম্বাৰ ID 1 হ'ব। নাইবা যদি মোৰ ইয়াতে 5 নম্বৰ মেম্বাৰ বাদ পৰিছে, ছাপ'জ 4 নম্বৰ মেম্বাৰে দাবী দাখিল কৰি আছে, তেতিয়াহ'লে ইয়াতে 4 লিখিলোঁ হয়। ইয়াতে যিহেতু হুৰমুচালীয়ে দাবী দাখিল কৰিব, হুৰমুচালীৰ মেম্বাৰ ID 1, গতিকে ইয়াতে মেম্বাৰ ID 1